বাস্তুশাস্ত্ৰৰ মতে ঘৰত মন্দিৰ ৰখাৰ কিছুমান বিশেষ নিয়ম আছে, য'ত ঈশ্বৰৰ পূজাৰ সামগ্ৰী আদি অন্তৰ্ভুক্ত। ঈশ্বৰৰ মূৰ্তি কি দিশত ৰখা উচিত ইত্যাদি বিতংভাৱে ব্যাখ্যা কৰা হৈছে বাস্তুশাস্ত্ৰত। আনকি কোন সময়ত কেনেকৈ পূজা কৰিব বা খাদ্য আগবঢ়াব সকলো কথা বাস্তুশাস্ত্ৰত উল্লেখ কৰা আছে। এনে এটা নিয়মত ৰাতি ঈশ্বৰৰ মন্দিৰৰ সন্মুখত পৰ্দা আঁৰি থোৱা কথা উল্লেখ আছে। পূজাৰ নিয়ম অনুসৰি এই কাম কৰাটো আৱশ্যক। ঘৰৰ মন্দিৰত ৰাতি কিয় ঈশ্বৰৰ সন্মুখত পৰ্দা ৰখা হয় জানি লওক। হিন্দু বিশ্বাস অনুসৰি প্ৰতিটো পূজাৰ নিয়মৰ আঁৰত কিবা এটা কাৰণ উল্লেখ কৰা হৈছে। ঘৰৰ মন্দিৰ সৰু হওক বা ডাঙৰ হওক, সদায় মনত ৰাখিব লাগে যে ৰাতি ঘৰৰ সকলো লাইট বন্ধ কৰাৰ আগতে মন্দিৰৰ পৰ্দা টানিব লাগে। আপোনালোকক কওঁ যে ৰাতি মন্দিৰ ঢাকি ৰখাৰ পৰম্পৰা আজিৰ নহয়, বহুদিনৰ পৰাই চলি আহিছে। আমাৰ ধৰ্মশাস্ত্ৰতো এই কথা উল্লেখ আছে। আচলতে মন্দিৰৰ মূৰ্তিক ৰাতি দুষ্ট চকুৰ পৰা ৰক্ষা কৰিবলৈ পৰ্দা লগোৱা হয়। ঠিক যেনেকৈ সন্ধিয়া জন্ম হোৱা ল'ৰা-ছোৱালীক দুষ্ট ছাঁৰ পৰা ৰক্ষা কৰিবলৈ ঘৰৰ পৰা বাহিৰলৈ যাবলৈ দিয়া নহয়। ঈশ্বৰৰ প্ৰতিও সন্মান প্ৰকাশ কৰে। সেইবাবে ডাঙৰ ডাঙৰ মন্দিৰতো ৰাতি ভগৱানৰ দুৱাৰ বন্ধ হৈ থাকে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আনকো চাবলৈ শ্বেয়াৰ কৰি দিব।